হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আহিছোঁ আপোনালোকৰ ওচৰত এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম বুলি। আৰু এই বস্তুটো মই অৰ্ডাৰ কৰি আনিছোঁ আচলতে ফ্লিপকাৰ্টৰ পৰা। আচলতে মই অনা নাই, ল'ৰাই আনি দিছে এইটো অৰ্ডাৰ কৰি, যিহেতু মোৰ প্ৰব্লেমখিনি সি দেখি থাকে আৰু অকণমান প্ৰব্লেমো হয় মই ভিডিঅ' চিডিঅ' বনোৱাৰ কাৰণে। গতিকে নাজানো সি ক'ৰ পৰা কেনেকৈ মেনেজ কৰি আনি দিছে। চ' আপোনালোকক দেখুৱাই আছোঁ মই আজি কি বস্তু আনিছোঁ। আচলতে এইটো বস্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কিন্তু মই মানে লাগিব বুলি ভবা নাছিলোঁ, এনেকৈ পাৰিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া যিটো দেখিছোঁ বস্তুটো নহ'লে নহয়গৈ, সেইটো কাৰণে ল'ৰাই ক'লে বোলে মই আনি দি আছোঁ বুলি, আৰু ল'ৰাই এনেকৈ আনি দিলে। ত' আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কি কৰে বস্তুটো। এইটো ষ্টেণ্ডটো ন বাবা? এইটো হৈছে ষ্টেণ্ড। এইটো কেনেকৈ কৰে? এটা তোমার সার্কেল আছে, এই সার্কেলটো অঁ সার্কেলটো হোল্ড কৰিবা, এইটো ফ্ৰী হৈ যাব। এইটো হোল্ড, এইটো ডাঙা, এইটো অঁ আচ্ছা, এইটো এইটো হোল্ড কৰিবা, এইটো অঁ ফ্ৰী হৈ যাব। এইটো দাঙি কিনে য'ত ইচ্ছা তাতে মুভ কৰি অঁ এইটো লক হৈ যাব আৰু নিলে। আচ্ছা, তো এইটো এনেকুৱা চিষ্টেম। খুলি কিনে আচ্ছা, তো তাৰপিছত এই বস্তুটো নে কি? তাৰপিছত অঁ হ'ল মোবাইল মাউণ্ট। মোবাইল মাউণ্ট। মোবাইল মাউণ্ট এইটো ক'ত লগাব লাগিব? মোবাইলটো সেই এইটো ল'ব লাগিব। এইখিনি এটা স্ক্ৰু আছে, স্ক্ৰু এটা স্ক্ৰু আছে, এইটো একে লগাই কিনে ষ্টেণ্ড কৰি বেক চাইডত সেইটো আছে ন, টাইট দিব লগাটো। চাৰ্কেল আছে। একবাৰতে ফিটিং কৰি ৰাখিব পাৰি। অঁ, ফিটিং কৰি ৰাখি থৈ দিবা আৰু এইটো একবাৰতে ফিটিং কৰি ৰাখি থৈ দিলে আৰু লছৰ কৰাব দৰকাৰ নাই ন? এইটো হৈ গ'ল। অঁ, তাৰপিছত আছে এইটো লাইটটো লগাব লাগিব। লাইটটো টাইট দিব পাৰি নেকি? এই স্ক্ৰু আছে নহয়, অঁ, স্ক্ৰু মানে এইটো এটা সেই আছে, হ'ল মানে থ্ৰেড টাইপৰ আছে ন? এনেকৈ দি এইটোত বেটাৰী লগাব লাগিব। এইটো বেটাৰী লগালে এইটো লাইটৰ কাম কৰিব নেকি? আন্ধাৰত মুখখন বগা নাই আৰু বগা কৰি দিব। আচ্ছা, ইয়াত পেঞ্চিল বেটাৰী লগাব লাগিব ন? ইয়াৰ চিষ্টেমটো দেখিছেনে আপোনালোকে? ইয়াতে বেটাৰী লগাব লাগিব, মানে দুটা বেটাৰী লাগিব ইয়াতে। তিনিটা? ইয়াতে দুটাই দেখাই আছে। অঁ, তিনিটা দেখাই আছে। মাইক টেষ্টিং। তিনিটা বেটাৰী লাগিব। মাইক টেষ্টিং কৰিছা? তাৰপিছত এইটো লগা নাই, ঢাকনিটো লগা নাই। লগাব জানা নাই আকৌ, ঢাকনি এনেকৈ লগাই নেকি? আগতে তলৰ দুটা, তাৰপিছত থাকি গ'ল মাইকটো। মাইকটো ইয়াৰ ওপৰত এটা জাগা আছে, এটা মাইকৰ পিছপিনে জাগা আছে। এইটো এনেকৈ সোমাই দিলে হ'ল, সোমাই কিনে এইটো টাইট কৰি দিলে হ'ল তলত। এইটো ৱাৰেণ্টি কিমান দিন দিছে? ৱাৰেণ্টি আছে নেকি? ৱাৰেণ্টিটো গম নাপাওঁ ৰ'ব, চোৱা নাই। হৈ গ'ল। গোটেই ছেটআপটো ৰেডি হৈ গ'ল। এতিয়া ইয়াত মোবাইল এতিয়া তুমি ইয়াত যেনেকৈ চেনেও কৰিব পাৰা। লগিং কৰিব পাৰিবা, এইটো দি তাৰপিছত থৈ কিনে কাম কৰি থাকিব পাৰিবা। মোবাইলটো ক'ত লগাই কেনেকৈ? মোবাইলটো আৰু মোৰ মোবাইলটো লগাই দেখাটো। মোবাইল ল'ব লাগিব এনেকৈ দাঙি কিনে। এইটো মানে ইয়াত বৰ বেছি ওখ নহয়। নাই, বাছ এইটো মোবাইলটো হৈ গ'ল। তাৰপিছত এইটো হ'ল ৰিম'ট। ৰিম'টৰ এটা চুইচ আছে ছাইডত, এইটো চুইচটো দাঙি দিলে ৰিম'টটো অন হৈ গ'ল। এইটো হ'ল ব্লুটুথ কণ্ট্ৰলাৰ। এতিয়া মোবাইলটোত এইটো ব্লুটুথটো যদি ইয়াতে অন কৰি দিওঁ, এবাৰ মই কৰি লওঁ। আৰু এইটো কি হেডফোন নেকি? হেডফোন নহয়, এইটো মাইকৰ জেক হয়। মাইকৰ জেক হয়?
এইটো মানে কি মই যেতিয়া ভিডিঅ' চিডিঅ' বনাওঁ এইটো লগাই ল'ব লাগিব হা আচ্ছা ইয়াতে বেক চাইডত ন অঁ তো আৰু এইটো হৈ গ'ল এইটো ৰিম'টটো অন কৰিলে এই ব্লুটুথ ইয়াতে লিখা আহিছে এবি শাটাৰ 3 বুলি কিনে লিখা আহিব তো এইটো কানেক্ট কৰাৰ পিছত এইটো ৰিম'টটো অফ বাটন এইটো হ'ল অন বাটন আচ্ছা এইটো অন বাটন অন হৈ গ'ল ৰিম'টটো এইটো ব্লুটুথৰ লগত কানেক্টেড দেখালিল তাৰপিছত এতিয়া চাবাত জ্বালোৱা এইটো হ'ল অন কৰিলোঁ এইটো যদি কেমেৰাটো যদি অন কৰোঁ এই ভিডিঅ'টো চলা নাই এতিয়া মই জাষ্ট ৰিম'টত প্ৰেছ কৰিম ভিডিঅ'টো অন হৈ গ'ল আচ্ছা আকৌ মই যদি ৰিম'টত আকৌ প্ৰেছ কৰোঁ ভিডিঅ'টো আকৌ অফ হৈ যাব আচ্ছা বুজিছা এইটো চিষ্টেম আৰু দ্যাট ইজ দ্য চিষ্টেম তো বাকী ব্লগিং ছেটআপটো এনেকুৱা আৰু এইটো তোমাৰ সেই তোমাৰ মাইকৰ জেকটো হয় এইটো নইজ কেঞ্চেলেশ্যন এতিয়া যে ফেন চেন যে চলি আছে যে তুমি মোবাইলৰ মাইকেদি ভিডিঅ' বনালে তোমাৰ ফেনৰ আৱাজগিলা আহিব বাট তুমি যদি এতিয়া যদি সেই কৰা কি বুলি কয় এই মাইকটো লগাই কিনে কথা পাতা তেনেহ'লে অনলি তোমাৰ মাইকৰ চাউণ্ডটো যাব মোবাইলত ফেনৰ চাউণ্ড নাযায় মানে মাইক মানে নইজ কেঞ্চেলেশ্যনৰ কাম কৰে হা তো মাইকটোৰ পিছপিনে এটা হোল্ড আছে এইটো সেই হয় কেবল হয় হোল্ডটো কমাই কিনে মোবাইলৰ এইটো হোল্ড কমাই দিলে বাছ পুৰা ছেটআপটো কমপ্লিট যি কথা কৈ থাকোঁ এইটো হৈ যাব আৰু তাৰপিছত আৰু এনেকৈ ষ্টেণ্ডটো থৈ কিনে এনেকৈ বহি কিনে হেল্ল' গাইছ যি মাৰি থাকা অঁ আচ্ছা বুজিছা হৈ গ'ল না এতিয়া তো গাইজ দেখিলে আপোনালোকে এয়া কিমান ধুনীয়াকৈ ছেটআপ কৰি দিছেহি আৰু এনেকুৱা ষ্টেণ্ড আপোনালোকৰ বাৰু আছেনে নাই জনাবচোন এইটো কমফৰ্টেবল হয়নে নহয় মই নাজানো কিন্তু ই কৈছে যে এইটোৱে কমফৰ্টেবল হ'ব তোমাৰ কাৰণে গতিকে এইটো আনি দিছে আৰু নাজানো আৰু কি হয় মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইউজ কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকে যদি ইউজ কৰি কোনোবাই ভাল পাইছে বা কিবা যদি বেয়াও পাইছে প্ৰব্লেমো পাইছে মোক কমেণ্টত জনাব দিয়কচোন দেই চ' আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ